আসাম পিচ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা জৰুৰী খবৰ। CBSE বোৰ্ডে সিলেবাস কম কৰিছে। পৰীক্ষা এপ্ৰিল মাহত হ'ব। সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিব। কিন্তু সেবা আৰু আছেক বোৰ্ডে সিলেবাস কম কৰা নাছিল, পৰীক্ষা পিছুৱাই দিয়া নাছিল আৰু সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই নিদিয়ে। প্ৰশ্ন কাকত এই বছৰ বহুত টান আহিছিল আৰু প্ৰশ্ন কাকতত বিকল্প প্ৰশ্ন নাছিল। অসমত বহু ছাত্ৰ ছাত্ৰীয়ে এই বছৰ ফেল কৰিব। সকলো ছাত্ৰ ছাত্ৰীক যাতে উপযুক্ত নম্বৰ দি পাছ কৰাই দিয়ে তাৰ বাবে এতিয়া চেষ্টা কৰিব লাগিব। তোমালোকে নিজৰ মতামত ব্যক্ত কৰি এটা ভিডিঅ' বনাই দিবা। কাৰোবাৰ আপত্তি বা ভয় থাকিলে ভিডিঅ'ত ফেচ অফ কৰি দিয়া হ'ব আৰু তোমালোকে মাস্ক পিন্ধিও ভিডিঅ' বনাব পাৰিবা। ৰাইজ টিচাৰ্ছ আৰু অসমৰ শিক্ষা বিভাগৰ আগত ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম যাতে উপস্থাপন কৰিব পাৰোঁ তাৰ বাবে এই ভিডিঅ'বোৰ নিউজ চেনেলৰ লগতে অসমৰ ডাঙৰ ইউটিউবাৰলৈ চেণ্ড কৰা হ'ব। আমাৰ দাবী সকলো ছাত্ৰ ছাত্ৰীক এই বছৰ পাছ কৰাই দিব লাগে। এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাত গৈ তোমালোকে ভিডিঅ' চেণ্ড কৰিব পাৰিবা।